স্কুলত আকস্মিক বক্তৃতা দিব ভয় লাগিছিলে নি? কিন্তু আমাৰ ভৱিষ্যতত এই পাব্লিক স্পিকিঙৰ গুৰুত্ব কি জানানে? এই স্কিলটোৱে আমাক নিজৰ আইডিয়া আৰু চিন্তাসমূহ বেলেগৰ সৈতে স্পষ্টকৈ শ্বেয়াৰ কৰাত সহায় কৰে। দ্বিতীয়তে, ই তোমালোকৰ কনফিডেন্স ইনক্ৰিজ হোৱাত সহায় কৰে। বহুত মানুহ থাকিলেও যাতে নাৰ্ভাছ নোহোৱাকৈ নিজৰ কথা ৰাখিব পাৰা। আৰু স্কুলত বিভিন্ন কম্পিটিশ্যন যেনে ডিবেট, ষ্টৰী টেলিং আদিৰ উপৰিও টিচাৰে সোধা কুৱেশ্যনৰ আনচাৰ ভয় নকৰাকৈ দিব পৰাত পাব্লিক স্পিকিং যথেষ্ট গুৰুত্বপূৰ্ণ। ভালকৈ কথা কোৱাৰ অভ্যাস থাকিলে আনক শুনিবলৈ, শিকিবলৈ আৰু অনুপ্ৰাণিত হ'বলৈও বাধ্য কৰাব পাৰে। উদাহৰণস্বৰূপে আমাৰ চিনাকি ৰাজনৈতিক নেতাসমূহ। গতিকে গম পালা, সৰুতে স্কুলৰ ষ্টেজত গৈ স্পিচ দিয়াটো ডাঙৰ কথা নহয়, তালৈ উঠি যোৱাটোহে সাহসৰ কথা। ইয়াৰ নেক্সট পাৰ্টটোৰ কাৰণে কমেণ্ট কৰা 5 টিপছ বুলি, য'ত আমি কভাৰ কৰিম পাব্লিক স্পিকিং ইম্প্ৰুভ কৰাৰ 5টা ইজি টিপছ। তেন্তে আজি কি শিকিলা?